So hello guys, welcome to my YouTube channel. আজি আপোনালোকৰ মাজত নতুন ভিডিও এটা লৈ আহিছো। So ভিডিওটো চাই ভাল লাগিলে লাইক কৰিব, কমেন্ট কৰিব, শেয়াৰ কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰিব আৰু লগতে বেল নোটিফিকেশনটো অন কৰি দিব। So আহক আজি ফকপুৰৰ মানে গম পাইছে চাগে মোৰ জেফৰ ঘৰলৈ মানে মুমিয়াকৰ ঘৰলৈ যাই আছো। বাট যাওঁতে ৰাস্তাটো দেখা যায় আছো ধুনীয়া পৰিস্থিতি হয় গাঁৱৰ। চাইডে চাইডে পথাৰো আছে, খেতি পথাৰ চাই যাওক আপোনালোকে। আহক ভিডিওটো আৰম্ভ কৰোঁ। So guys, কি ধুনীয়া পৰিস্থিতি ৰাস্তাটোৰ, ভাল লাগিছে খেতি পথাৰ। চ' একদম সৰু হয় চাৰু চাইডে জংঘল আৰু মাজে এটা ৰাস্তা বাছ আৰু পাগলি এইটো আহি আছে। সোণালী হৈ যাব পৰিব এই পথাৰখন। চাওক মাগো ভিউটো চাওক, মজা ভিউ। মাগো তুলা ভিউটো চাওক, ভিউ 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 মাগো তুলা, কি মজা ভিউ ৰে পথাৰৰ মাজৰত। সেউজীয়া চাৰিওফালে এটা গান এটা যে আছিল, সেউজীয়া পথাৰতো বোকা নাই, ধুনীয়া ছোৱালী ক'তো খালী নাই। একদম গানটো তেনেকুৱা হৈছে দে, একদম ধুনীয়া পৰিৱেশ, নাইচ পৰিৱেশ আৰু কি ভাল লাগিছে গাঁৱত আহি খোজকাঢ়ি বাট বহুত খোজকাঢ়িব লাগে, এইটোৱে প্ৰব্লেম আৰু। ৰাতি ভৰি মালিচ কৰিবতো এই মানে আছে নেকি ভৰি মালিচ কৰাকে? राती भरी मालिश कर दो मुझ भाई साहब कुछ ज्यादा नहीं हो गया मतलब कुछ भी। बहुत हेपी हो आसरे आज बहुत हेपी हो बहुत कथा कि डाঙर पथार बता अपना लगे हुए तो मतलब क्या ही बोलो यार, ऐसे कुछ ज्यादा नहीं हो गया मतलब कुछ तो सेक्सी प्लेस मोटो है कि तখন মানে বহুত মৰম লাগিছে, বহুত পছন্দ হৈছে। ভিডিওটো ভাল লাগিছে কৈছোৱে, এইখিনি কৰি দিব।